Welcome to my channel Hator Jyoti. আম খাই খাই আমনি লাগিছে সেইবাবে আজি বনাবলৈ লৈছো এগলেছ আম কেক। তাৰ বাবে এটা মিক্সি বল লৈছো। মিক্সি বলত মই 1 কাপ চেনি দিছো। সুজি দিম মই হাফ কাপ। আমৰ ৰস দিম মই এবাটি। দৈ দিম মই হাফ কাপ। এতিয়া গুটেখিনি ব্লেন্ড কৰি লম। ব্লেন্ড কৰা হৈ গ'ল। এতিয়া এটা বাটি লম। বাটিত গুটেখিনি উলাই লম। হাফ কাপ ময়দা দিম। খোৱা সোডা দিম হাফ চামুচ। ইনো দিম 1 চামুচ। গুটেখিনি মিক্স কৰি লম। ৰিফাইন দিম মই হাফ কাপ। গুটেখিনি মিক্স কৰি লম। মই সৰু সৰুকে খেজুৰ কাটি লৈছিলো দি দিছো। এতিয়া মিক্স কৰি লম। মই কুকাৰ বনালে সদায় 1 টাইম সিলভাৰ ফয়েল বক্সতে ব্যৱহাৰ কৰোঁ। তাত কোনো ধৰণৰ অইল ব্যৱহাৰ কৰিব লগা নহয় আৰু বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব লগা নহয়। এতিয়া কেকৰ গোটেই মিশ্ৰণখিনি দি দিম। আৰু গাৰ্নিছৰ কাৰণে সৰু সৰুকে কাটি থৈ দিয়া খেজুৰবোৰ দি দিম। কুকাৰটো অকমান মই গৰম হ'বলৈ দিছিলো হাই ফ্লেমত। তাৰ পিছত কেকটো দিছো ষ্টেণ্ড এডালেৰে। কুকাৰৰ চিটি আৰু ৰাবাৰডাল এৰুৱাই দিব। 15 মিনিট পিছত মই চেক কৰি চালো কেকটো কিমান ফুলিছে। ঢাকনিখন মাৰি পিনে 20 মিনিট পিছত মই টুথপিকেৰে চেক কৰি চাম। যদি টুথপিকত লাগি নধৰে তেনেহলে আপোনালোকৰ কেকটো হৈ গৈছে। মোৰ অকণো লাগি ধৰা নাই, মোৰ কেকটো হৈ গৈছে। ঠাণ্ডা হোৱাৰ পিছত মই কেকটো উলাইছো। কোনো ধৰণৰ ছুৰী ব্যৱহাৰ কৰা নাই, সহজতে ওলাই আহিছে। কণী নিদিয়াকৈও বহুত সফ্ট হৈছিল। এতিয়া মই এপিচ এপিচকৈ কাটিম। মোৰ ৰেচিপিবোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এণ্ড লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।